আজি কাৰ্যসূচীটো হৈছে কি যে কোকৰাঝাৰৰ দৰে আমাৰ তৃণমূল থকা ডিষ্ট্ৰিক্ট অসমত 31খন আছে আৰু গোটেই ফেব্ৰুৱাৰী মাহটো আমি নিৰ্বাচন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আৰু লোকসভা নিৰ্বাচনত আমাৰ তৃণমূলৰ কৰ্মীয়ে কেনেকুৱা ভূমিকা ল'ব এই গোটেই কথাবিলাক বিশদভাৱে আমি বিস্তৃতভাৱে আমি আলোচনা কৰি বুজাবৰ কাৰণে আমি জিলাই জিলাই আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমি দিছোঁ আৰু ইতিমধ্যে এই সভা বিভিন্ন ঠাইত অলৰেডি হৈছে বিভিন্ন সংবাদ মাধ্যমত ওলাইছে আৰু তাৰ এটা অংশ হিচাপে আজি কোকৰাঝাৰ জিলাত আমাৰ আজি এই সভা অনুষ্ঠিত হৈছে আৰু এই সভাতেই আমাৰ গোটেই তৃণমূলৰ কৰ্মী যিমানখিনি কোকৰাঝাৰ জিলাৰ আছে বিশেষকৈ আমাৰ যিখিনি বিষয়ববীয়া ফ্ৰণ্ট লাইনৰ যিখিনি লিডাৰ এই গোটেইসকলক ইয়াতে আমি আগন্তুক লোকসভা নিৰ্বাচনত আমি কেনেকুৱা ভূমিকা ল'ব লাগিব এই বিষয়ে এটা প্ৰশিক্ষণ দিয়া হৈছে বা এই বিষয়ে গোটেই আলোচনা কৰি কাৰ্যপ্ৰণালী প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী ঘোষণাটো আমাৰ চূড়ান্ত পৰ্যায়ত আছে কিন্তু আমাৰ হেৰিয়াৰ লগত গোটেই ইণ্ডিয়া এলায়েন্সৰ গোটেই যিটো নেশ্যনেল লিডাৰশ্বিপ এই নেশ্যনেল লিডাৰশ্বিপৰ লগত গোটেই বস্তুটো ফাইনেল হোৱা নাই আৰু ফাইনেল নোহোৱাৰ কাৰণেই আমি ৱেইট কৰি আছোঁ আৰু খুব সোনকালে ফাইনেল হ'ব আৰু ফাইনেল হ'লেই এইটো ঘোষণা কৰা হ'ব নহয় দুৰৱস্থাৰ বিষয়ে মানে এতিয়া ধৰক যিটো দল মই এৰি আহিছোঁ সেইটো দলৰ ওপৰত মই বিশেষ ক'ব খোজা নাই খালি এটাই কথা দুৰৱস্থাটো এইটোৱেই যে কংগ্ৰেছে যি দেশৰ কাৰণে ত্যাগ কৰিছিল আৰু ত্যাগ কৰি যি স্বাধীনতা আনিছিলে অনাৰ পিছত কংগ্ৰেছে চৰকাৰত প্ৰায় 60 বছৰ আছিলে এই চৰকাৰত থকা সময়ত কংগ্ৰেছৰ নেতাসকলে ৰাইজক যেনেধৰণে তেওঁলোকে ৰাইজক আঁকোৱালি ল'ব লাগিছিল বা যেনেধৰণে ৰাইজক গুৰুত্ব দিব লাগিছিল সেইটো নিদিয়াৰ কাৰণে ৰাইজ লাহে লাহে কংগ্ৰেছৰ পৰা আঁতৰি গৈছে আৰু নেতাসকলে যিটো তেওঁলোকে যি ধৰণে ত্যাগৰ মনোভাৱ থাকিব লাগে স্বাধীনতা আন্দোলনত যেনেকৈ ত্যাগৰ মনোভাৱ আছিল পিছৰ ফালে নেতাসকলৰ ত্যাগৰ মনোভাৱ নোহোৱা হ'ল তেনেকৈ লুটি পুতি খাওঁ মাত্ৰ সেইটো চিন্তা হ'ল আৰু সেইকাৰণে ৰাইজে কংগ্ৰেছক বেয়া পাইছে নাই এইটো আমি সেইটো আপোনালোকেও দেখিছে আমিও দেখিছোঁ সেইটো হয় আৰু কিন্তু সেইটোৰ কাৰণে অকল তেওঁলোককেই জগৰীয়া কৰিবলৈ নহ'ব এইটো বিজেপিও তাৰ কাৰণে জগৰীয়া কাৰণ দেশৰ গণতন্ত্ৰটো সুৰক্ষা কৰাটো ৰুলিং পাৰ্টিৰো দায়িত্ব আছে কিন্তু বিৰোধীক নিৰ্দেশ কৰিবলৈ চেষ্টা কৰাটো এইটো ৰুলিং পাৰ্টিৰ কাৰণে এইটো ঠিক কথা নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে মই বিৰোধী শূন্য কৰি দিম আৰু তেওঁ নিজেই কৈছে যে বিজেপিত থাকিলে কোনো কংগ্ৰেছত থাকিলে বা বিৰোধীত থাকিলে কোনো MLA কোনো অনুদান নাপাব আৰু তেওঁ কালি তেওঁ নিজেই কৈছে যে ৰাজীৱ ভৱনৰ চব মানুহ মোৰ মানুহ আৰু দৰকাৰ হ'লে ৰাজীৱ ভৱনত মই কাৰফিউ কৰি দিম গতিকে এই কথাবিলাক এজন মুখ্যমন্ত্ৰীয়ে কোৱা মানে তেওঁ বিৰোধী দল গণতন্ত্ৰ তাৰ মানে তেওঁলোকে বিশ্বাস নকৰে গণতন্ত্ৰত বিৰোধী দল হৈছে মূল শক্তি কিন্তু বিৰোধী দলক তেওঁলোকে শেষ কৰিবলৈ লোৱাটোৱে তেওঁলোক যে একনায়কত্ববাদী তেওঁলোকে সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিছে গতিকে এনেকুৱা কথাবিলাক আমি গৰিহণা দিছোঁ আৰু ৰাইজেও ইয়াক প্ৰতিবাদ কৰিব এলায়েন্সৰ পৰা যদি এলায়েন্স হয় অসমত যদি 1-to-1 মই এলায়েন্স বুলি নকৈ 1-to-1 কণ্টেষ্ট কৰিছোঁ বিজেপিৰ বিৰুদ্ধে যদি এজনেই কেণ্ডিডেট থাকে তেতিয়াহ'লে বিজেপি চুপ্ৰা চাপ এখনো আসন বিজেপিয়ে অসমত পাব নিচিনা আপোনালোকে সবেই দেখিছে UDFটো বি টিম হিচাপে কাম কৰি আছে UDFে বিজেপিৰ বি টিমেটো সবেই কৈ আছে সব ঠাইতে কৈ আছে নহ'লে তেওঁলোক কিয় ইণ্ডিয়ান এলায়েন্সত নাহিলে ইণ্ডিয়া এলায়েন্সত সোমাব নোৱাৰিলে কি আমি বাৰু অসমত আমি তেওঁলোকক বেয়া পাইছোঁ কিন্তু এই ভাৰতবৰ্ষৰ 28টা পাৰ্টিয়ে তেওঁলোকক কিয় বেয়া পালে 28টা পাৰ্টিয়ে তেওঁলোকক ৰিজেক্ট কৰিলে তাতে বুজক যে AIUDFক এই বিজেপিৰ বি টিম কাৰণ আমাৰ যুদ্ধখন হৈছে বিজেপিৰ বিৰুদ্ধে গতিকে বিজেপিৰ লগত মিতিৰালি থকা কোনো দলক আমি কেতিয়াও ল'ব নোৱাৰোঁ ইছ্যুৰ অভাৱ নাই আপুনিতো দেখিছে আজি কিমান ইছ্যু আপোনাৰ এইবিলাকেই ইছ্যু মূল্যবৃদ্ধিটো আছেই মানুহে আজি খাবলৈ পোৱা নাইকিয়া এসাঁজ খাইছে এসাঁজ নাই খোৱা আজি কি বুলি কয় উন্নয়ন নাই অকল ফ্লাইঅভাৰ হ'লে উন্নয়ন নুবুজায়
গাঁৱৰ মানুহৰ উন্নয়ন হ'ব লাগিব। অকল ফ্লাইঅভাৰ বনালে, মেডিকেল কলেজ বনালে উন্নয়ন নহয়। ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ কাৰণে 25 কোটি টকা দিছে, তাৰ সেইটো উন্নয়ন নহয়। ৰাম মন্দিৰ দৰ্শন কৰিব লাগে আমি, কিন্তু দৰ্শন কৰিলে উন্নয়ন নহয়, তাৰ কাৰণে চৰকাৰী টকা দিছে। উন্নয়ন হয় মানুহৰ অৰ্থনৈতিক অৱস্থা আপুনি আগবঢ়াব লাগিব, ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লাগিব, কিন্তু বিজেপিয়ে সেই কাম নাই কৰা, নকৰে। কাৰণ ভোট লাগে, ভোটটো কিনি ৰাখিব লাগে ভোটটো, সেইকাৰণে তেওঁলোকে এই কামবিলাক নকৰে। সেইকাৰণে এইবিলাক বহুত ইছ্যু আছে, এনেকুৱা বহুত ইছ্যু, সাম্প্ৰদায়িক ইছ্যুৰ পৰা ধৰি বিভিন্ন ইছ্যু আছে। এইবিলাক ইছ্যু লৈ আমি ৰাইজৰ মাজলৈ